এই 2025 ফেব্ৰুৱাৰী মাহত যি সংঘ অধিৱেশন হ'বলৈ গৈ আছে, এয়া মানে তীব্ৰতাই মানে গোটেই সাংঘাতিক ধৰণে মানে পেণ্ডেল ইয়াত হৈ আছে। আপোনালোকক দেখাই দিছোঁ। এইফালে দেখিছে এইবোৰ গোটেই ডাঙৰ পেণ্ডেল এইবোৰ ফিটিং কৰি আছে। আৰু সেইটো হ'ব ৰান্ধনি ঘৰ। মই আপোনালোকক ওচৰৰ পৰা দেখাম বাৰু, অকণমান আগলৈ যাব লাগিব। এইবোৰ ঢেৰ পেণ্ডেল বনাই আছে মানে য'তে ত'তে একদম। এইফালে এটা গোটেইখন মানে পেণ্ডেল এইফালে। আৰু মেইন ৰাস্তাটো হ'ব সেইফালে দেখিছে, সেইফালেদি মেইন ৰাস্তা হ'ব। আৰু এইফালে এইটো পুলিচ প্ৰশাসনৰ কাৰণে এইটো বনাই আছে, এটা ষ্টেজ বনাই আছে। VIP কাৰণে এইটো ৰাস্তা হ'ব। আহিছোঁ মানে ওচৰতে হৈ আছে, আহিবলৈ সময় পোৱা নাই চাবলৈ বোলো। আজি অকণমান চাওঁচোন কিনো হৈছে, আপোনালোকক দেখা দিম ৰ'ব। আৰু বহুত কাম বাকী আছে, এতিয়া জাষ্ট ফ্ৰেমবিলাক তৰিছেহে। ইয়াত মানুহ আছেই নে? ক'ৰ পৰা আহিছে এইবোৰ মানে? হাওৰা ঘাট। অঁ, ইয়াৰ ভিতৰতে আছে, সোমাব পাৰিম নাই? পাৰি ন? 150 কৰ্মচাৰী আছে, কাম কৰিবলৈ মানুহ থাকি লৈছে ইয়াতে। এইটো কেম্পটো ইয়াত পাৰ্মানেণ্টলি থাকিবনে নাই ভাগি যাব পিছত? এইটো ভাগি যাবনে থাকিব? এইটো থাকিব। চব ইয়াত মানে পেণ্ডেলৰ কাম কৰা মানুহ ন? ভিতৰলৈ নাযাওঁগৈ বাৰু, খাই মেলি আছে। ইয়াত 150-200 কৰ্মচাৰী আছে মানে, গোটেই পেণ্ডেলৰ গোটেই কাম কৰা মানুহ চব ইয়াৰ পৰাই আহিছে, হাওৰা ঘাটৰ পৰা। আৰু ইফালেও আছে, কিবা কিবি দেখাই দিছোঁ। আৰু আমি ইয়াতে অকণমান জেগা অকণ লৈছোঁ ব্যৱসায়ৰ কাৰণে। আমি এইকণ স্থানতে আমি ব্যৱসায়ৰ কাৰণে আমি চিলেক্ট কৰিছোঁ। বস্তু আনিয়ে আছে, গাড়ীয়ে বস্তু আনি আছে। এইফালে এইবোৰ খৰি আনি থৈছে খানা বনাবৰ কাৰণে। এইকণ ধুনীয়া জেগা হ'ব আমাৰ এয়া মানে দা পানী সুবিধাও ভাল হ'ব। এইফালে এইটো মানে খানা যিখিনি বস্তু আহিব, গুদাম ঘৰটো এইটো হ'ব। তাৰ পৰা এইটো পালমাৰি যে দেখিছে থৈছে, এইটো পালমাৰি থৈছে, এইটো হ'ব ৰান্ধনীশাল। আৰু সেইফালে এইটো হ'ব খোৱা ঘৰটো বনাই আছে সেইটো। আৰু এইবোৰ সৰুবোৰ চব ইফালে আছে শিবিৰ। এইবোৰ সম্পূৰ্ণ হোৱাগৈ নাই, সম্পূৰ্ণ হ'লে মই দেখাম বাৰু আপোনালোকক। আৰু এইটো হ'ব মেইন পেণ্ডেল। আৰু ঢেৰ চাইডে শিবিৰ আছে। আৰু সেইফালে আগত বনাই আছে নামঘৰটো। চাগে কেমেৰা ঢুকি পোৱা নাই, ভিডিঅ' অকণমান জুম কৰি দিছোঁ। এইফালে দেখিছে এইটো ঠাইঘৰ বনাই আছে। এইটো ঢেৰ কৰ্মচাৰী আছে ইয়াত।